মৃত্যু সজ্জাত পৰি থাকোঁতে এবাৰ জৰ্জ বাৰ্নাৰ্ডছক সোধা হৈছিল, আপুনি যদি জীৱনটো পুনৰ আৰম্ভ কৰাৰ সুযোগ পায় তেন্তে কেনেকৈ কৰিব? অলপ ভাবিলে আৰু হুমুনিয়া কাঢ়ি ইয়াৰ উত্তৰত ক'লে, মই হ'ব পৰা কিন্তু কেতিয়াও নোহোৱা মানুহজন হ'বলৈ ভাল পাম। আৰু এইটো গৱেষণাত তেনে বহুত মৃত্যু সজ্জাত থকা ব্যক্তিৰ সাক্ষাৎকাৰলৈ গম পোৱা গ'ল যে আমি সময় থাকোঁতে বহুত কৰিবলগীয়া কামবোৰ নকৰোঁ আৰু ব্যস্ততাৰ মাজত জীৱনটো খোলা হৃদয়েৰে উপভোগ কৰিবলৈ পাহৰি যাওঁ। আজি এনে কিছুমান আপুনি লিষ্ট তৈয়াৰ কৰি লওক যিবোৰ মৃত্যুৰ আগে আগে যদি কৰে ৰিগ্ৰেট অনুভৱ নকৰিব আৰু এটলিষ্ট নিজক লৈ গৌৰৱ অনুভৱ কৰিব। হেল্ল' ফিউচাৰ বিলিয়নাৰ্ছ, ৱেলকাম টু ভিক্টৰী এম্পায়াৰ। নম্বৰ 1, স্কাই ডাইভিং। সৰুতে আকাশত যেতিয়া চৰাইবোৰ উৰি থকা দেখিছিলোঁ, মন গৈছিল আমাৰ যদি দুটা ডেউকা থকাহেঁতেন কিমান যে ফুৰিলোহেঁতেন আৰু আমেৰিকা জাপান গৈ আহিলোহেঁতেন। কিন্তু আধুনিকতাৰ এই সময়ছোৱাত আজি সম্ভৱ হৈ পৰিছে এই সকলোবোৰ। ডাঙৰ তেনে কোনো অসুবিধা নাথাকিলে 1 বা 2 দিনৰ প্ৰশিক্ষণ লৈ আপুনি এই কামবিধ কৰিব পাৰে। প্লেনত 12,500 ফুট ওপৰলৈ গৈ পুনৰ তললৈ জঁপিয়াই নিজকে জেমছ বণ্ড নিশ্চয় আপুনি অনুভৱ কৰিব। চিন্তা নকৰিব, গাইডে আপোনাৰ লগত থাকিব আৰু ছেফটিৰ সম্পূৰ্ণ ধ্যান ৰখা হ'ব। নম্বৰ 2, ভিজিট অল 7 ৱাণ্ডাৰ্ছ। পৃথিৱীৰ আটাইকেইটা আশ্চৰ্যজনক ঠাইৰ মৃত্যুৰ আগে নিশ্চয় এবাৰ ভিজিট কৰক আৰু দেখিব যে পৃথিৱীখন সঁচাকৈ বহুত বিশাল আৰু সৃষ্টি কৰোঁতে আচৰিত কাৰিকৰসকলে সৃষ্টি কৰিছে। নতুন নতুন মানুহ লগ পাব, অপৰচুনিটিৰ দুৱাৰবোৰ আপোনাৰ বাবে মুকলি হ'ব এণ্ড মেনি মোৰ থিংছ উইল হেপেন। নম্বৰ 1, গ্ৰেট ৱাল অফ চাইনা। নম্বৰ 2, আমাৰ আগ্ৰাৰ তাজমহল, য'ত প্ৰায় এদিনত 1 লক্ষাধিকতকৈও বেছি মানুহৰ সমাগম ঘটে। নম্বৰ 3, মাচু পিচু, পেৰু। নম্বৰ 4, খ্ৰাইষ্ট দ্য ৰিডিমাৰ ষ্টেচু, ব্ৰাজিল। নম্বৰ 5, দ্য কলিচিয়াম, ৰোম, ইটালী। নম্বৰ 6, জৰ্ডনৰ পেট্ৰা। নম্বৰ 7, চিচেন ইটজা, মেক্সিকো। মই গেৰেণ্টি দি ক'ব পাৰোঁ যে মৃত্যু সজ্জাত আপুনি হাঁহি হাঁহি বিদায় ল'ব যেতিয়া এইবোৰ আপুনি মনত পেলাব। নম্বৰ 3, বিল্ড ইউৰ ড্ৰিম হাউচ। আমাৰ মৌলিক প্ৰয়োজন মাত্ৰ 3টাই, সেইবোৰ হৈছে আহাৰ, আৱাস আৰু আৱৰণ। নিজৰ সপোনৰ ঘৰখন নিৰ্মাণ কৰক য'ত আপোনাৰ বাবে সকলো সা সুবিধা যেন থাকে আৰু পুৰুষে আপোনাৰ নাম যেন উজ্জ্বল হৈ থাকে। বহুতে সপোনৰ ঘৰখন নিৰ্মাণ কৰাৰ কথা কল্পনা কৰিয়েই পৃথিৱীখনৰ পৰা বিদায় লৈ লয়। কিন্তু যিহেতু আপুনি আমাৰ ভিক্টৰী এম্পায়াৰৰ এইটো ভিডিঅ' চাই আছে, গতিকে মই আশা কৰিছোঁ আপোনাৰ সপোন বহুত ডাঙৰ আছে আৰু ভাল লগা আৰ্কিটেকচাৰগৰাকীৰ যোগেদি নিৰ্মাণ কৰি লওক কল্পনাৰ ঘৰখন। নম্বৰ 4, লাৰ্ণ টু প্লে এন ইনষ্ট্ৰুমেণ্ট ৰিয়েলি ৱেল। মানুহৰ সন্মুখত পাৰফৰ্ম কৰিবলৈহে যে বাদ্যযন্ত্ৰ বজাবলৈ শিকিব লাগে তেনে নহয়। ইনষ্ট্ৰুমেণ্ট প্লেয়িং স্কিল হৈছে আপোনাৰ সুখ দুখৰ বন্ধু। ই আপোনাক অকলশৰে থকা সময়ত সহায় কৰে অন্য এখন পৃথিৱীত বিচৰণ কৰিবলৈ। স্মৃতি শক্তি বহুগুণে বৃদ্ধি কৰে আৰু ভাল চিন্তা চৰ্চা কৰিবলৈ সহায় কৰে। গিটাৰ, পিয়ানো, ভায়লিন, ড্ৰাম আৰু বহু ইনষ্ট্ৰুমেণ্ট আছে যি আপুনি বজাবলৈ শিকিব পাৰে আৰু ই আনৰ আগত নিজকে কোৱালিটি থকা ব্যক্তি বুলিও পৰিচিত কৰায়। নম্বৰ 5, মেৰি ইউৰ লাভ। নিজৰ প্ৰিয়জনক জীৱনসংগী বনাই লওক। বহুতৰ সপোন থাকে যে যিগৰাকীক তেওঁ প্ৰেম কৰিছে তেওঁকে বিয়া পাতিবলৈ, কিন্তু সকলোৱে নিজৰ গন্তব্যস্থানলৈ গৈ নাপায়গৈ। ৰং পাৰ্টনাৰ চুজ কৰাৰ ফলত আজি মেক্সিমাম ব্যক্তিয়ে গোটেই জীৱন আনৰ জীৱনৰ সৈতে নিজকে তুলনা কৰি জীৱনটো নিয়ায়গে আৰু ৰিগ্ৰেট অনুভৱ কৰে। ফলত কাজিয়া পেচালৰ বাবে বিচ্ছেদ হ'বলগীয়াও হৈ যায়। গতিকে মনে বিচৰা আৰু নিজৰ সপোনৰ সঠিক ব্যক্তিগৰাকীৰ সৈতে জীৱনটো মুকলি হৃদয়েৰে উপভোগ কৰক। নম্বৰ 6, লিভ ইন ইউৰ ড্ৰিম চিটি। খাওঁতে শুওঁতে উঠোঁতে বা চিনেমা চাই থাকোঁতে আমাৰ মনত নিশ্চয় সপোনৰ ঠাইডোখৰলৈ এবাৰ হ'লেও যাবলৈ মন যায়। শৰীৰ সুস্থ থাকোঁতে এইটো অপৰচুনিটি আপুনি মিছ নকৰিব। সদায়ৰ বাবে নহ'লেও এটলিষ্ট এসপ্তাহ নিজৰ সপোনৰ ঠাইখনত অতিবাহিত কৰক। চাব ই আপোনাক বহুত বেছি ৰোমাঞ্চিত কৰি তুলিব আৰু অনুভৱবোৰ শিখৰ চুবগৈ। নম্বৰ 7, মিট প্ৰাইম মিনিষ্টাৰ। যিগৰাকী ব্যক্তি নেৰানেপেৰা চেষ্টাৰে গোটেই দেশখনক শান্তিৰে চলাই আছে তেওঁক এবাৰ লগ কৰি চাওক। গম পাইছোঁ যে সহজ নহয় লগ কৰা আৰু হয়তো বহুত সময় আপুনি অপেক্ষাত ৰ'ব লাগিব, স্বত্তেও হেণ্ডশ্বেক কৰি ধন্যবাদ দিয়ক তেওঁ আগবঢ়োৱা সেৱাবোৰৰ বাবে আৰু এটলিষ্ট 3-4 মিনিট সময় আপোনাৰ এৰিয়া বা ৰাজ্যখনৰ সমস্যাৰ দুটাৰ বিষয়ে সমাধানৰ কথা আলোচনা কৰক। সঁচাকৈ আপুনি বহুত ভাল অনুভৱ কৰিব আৰু মৃত্যু পৰ্যন্ত নাপাহৰিব আপুনি এই অনুভৱ। নম্বৰ 8, ডিছকানেক্ট ফৰ এ উইক। 2020 চলোৱা এটা সমীক্ষাত গম পোৱা গ'ল যে এগৰাকী ব্যক্তি প্ৰত্যেক দিনে 5 পৰা 8 ঘণ্টা সময় মোবাইলতে অতিবাহিত কৰি আছে আৰু বাহিৰৰ মনোমোহা পৃথিৱীখনক আওকাণ কৰিছে। কেৱল মাত্ৰ এটা সপ্তাহৰ বাবে ইণ্টাৰনেট, মোবাইল, লেপটপ এইবোৰৰ পৰা আঁতৰি ভেকেশ্যনত গুচি যাওক। প্ৰকৃতিক অনুভৱ কৰক আৰু লক্ষ্য কৰক চাৰিওদিশে যে ই কিমান শান্ত, ধুনীয়া আৰু সেউজীয়া। আৰু নিজৰ টেণ্টৰ কাষত বা গছৰ তলত বহি থেংকছ গিভিং লিষ্ট এটা বনাই কেইবাবাৰো পঢ়ক। প্ৰেম আৰু শান্তিৰে আপোনাৰ মন উপচি পৰিব আৰু আটাই সমস্যা, বেদনা আপোনাৰ পৰা বিদায় ল'বলৈ আৰম্ভ কৰিব। নম্বৰ 9, ইটছ ছামথিং ইউ উড নট ইউজুৱেলি। খাদ্যই আমাৰ শৰীৰক পুষ্টি প্ৰদান কৰে আৰু আমিষভোজী খাদ্যই আমাক বহু পৰিমাণে প্ৰ'টিন দান কৰে, কিন্তু
সুবিধা চাই কেতিয়াও নোখোৱা আহাৰ গ্ৰহণ কৰক, যাৰ আপুনি কল্পনাও কৰা নাই। তেনে অলপ এক্সপেঞ্চিভ আহাৰ খাওক। সদায় খাবলৈ মই কোৱা নাই, কিন্তু কেইটামান ডিছৰ সোৱাদ লওক। দেশীয় বা বিদেশীও হ'ব পাৰে, সেইবাবে কোৱা হয় ফুড ইজ আৱাৰ কমন গ্ৰাউণ্ড, এ ইউনিভাৰ্চেল এক্সপিৰিয়েঞ্চ। নম্বৰ 10, এনজয় লা টমাটিনা ফেষ্টিভেল। আমি ভাৰতবৰ্ষত যিমান উৎসৱ পালন কৰোঁ, খুব সম্ভৱ পৃথিৱীৰ আৰু কোনো দেশতে চাগে ইমান উৎসৱ নহয়। তাৰে ভিতৰত স্পেইনৰ ৱৰ্ল্ড ফেমাছ লা টমাটিনা ফেষ্টিভেল অন্যতম। ইয়াত প্ৰতি বছৰে 30,000তকৈও বেছি লোকৰ ভিৰ হয়। পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ লোকে এইটো উৎসৱত অংশগ্ৰহণ কৰে। ফান এণ্টাৰটেইনমেণ্টেৰে ভৰা এইখন ফেষ্টিভেলত বিশেষকৈ বিলাহীৰ দ্বাৰা খেলা হয়। গোটা বিলাহীৰ নহয়, তাক গ্ৰাইণ্ড কৰা বা চেপি লোৱা হয়। এবাৰতে 160 টন বিলাহী ইয়াত ব্যৱহৃত হয়। ডোণ্ট ৱৰি, ৱেষ্ট কৰা হয় বুলি নাভাবিব। ওচৰ পাজৰৰ গাঁও অঞ্চলৰ পৰা বহুত ল' ৰেটত ক্ৰয় কৰি অনা হয়, আৰু এবাৰ টিকেট কাটিলে ফ্ৰী ফুড আৰু ড্ৰিংকো লগতে পাব। আমাৰ বাবে ই সম্পূৰ্ণ নতুন হ'ব পাৰে, কিন্তু নিশ্চয় ই আপোনাক আনন্দ প্ৰদান কৰিব আৰু নতুন অভিজ্ঞতা আপুনি লাভ কৰিব। আৰু মৃত্যু সজ্জাত আপুনি ভাবিব যে সঁচাকৈয়ে জীৱনটোক মই বেষ্ট শ্বেপ দিবলৈ সফল হ'লোঁ। নম্বৰ 11, গেট ইউৰ ড্ৰিম বডি শ্বেপ। সঁচাকৈ স্বাস্থ্যই হৈছে পৰম ধন। আমি সকলোৱে স্বাস্থ্যৱান থাকিব বিচাৰোঁ, আৰু তাৰকাসকলক দেখি স্লিম বডি বা ডাঙৰ ডাঙৰ মাচল, 6 এপছ আদিবোৰ নিজৰ শৰীৰতো পাব বিচাৰোঁ। গতিকে সদায় সপোনে চাই নাথাকিব, নিজৰ ওপৰতো কাম কৰক। মই গম পাইছোঁ যে ভাল স্বাস্থ্য মেইনটেইন কৰা বহুত কঠিন আৰু কষ্টদায়ক। সত্ত্বেও কল্পনাত নিজকে যেনেকুৱা দেখিছে, আইনাৰ সন্মুখতো নিজকে সেইদৰে দেখিবলৈ এবাৰ চেষ্টা কৰক। ফেণ্টাচি ইজ গুড ফৰ আছ, কিন্তু ভাল কথাবোৰ বা ঘটনাবোৰ কল্পনা কৰি যে মৰি যাম সেয়া নহয়। জীৱনটোত নিজে কল্পনা কৰাতকৈও ভালকৈ উপভোগ কৰক, কাৰণ যদি এবাৰ শৰীৰৰ পৰা প্ৰাণ ওলাই যায়, তেন্তে আপোনাৰ মৃত শৰীৰ একো দিব নোৱাৰিব, আৰু পৃথিৱীৰ পৰা আপোনাৰ নাম হেৰাই যাব। বিয়ণ্ড ইমেজিনেশ্যন কামবোৰ কৰক, কাৰণ এই আটাইবোৰ মানুহে বনাইছে। আৰু কাৰ কাৰণে বনাইছে? নিশ্চয় অন্য মানুহবোৰে যাতে ইয়াক উপভোগ কৰিব পাৰে, সেইকাৰণে বনাইছে। ইয়াৰ লাভ লওক, যাতে মৃত্যুৰ সময়ত আপুনি সন্তুষ্টিৰ উশাহ লৈ চকু মুদিব পাৰে।